নমস্কাৰ সকলোকে আৰু আপোনালোকক স্বাগতম জনাইছোঁ দেই মোৰ এই নতুন ভিডিঅ'টোলৈ। আৰু আগতে মই পথাৰত যোৱা ভিডিঅ' এটা দিছিলোঁৱে, তো ভাবিলোঁ আজিও দিওঁ। আৰু সেইদিনা পথাৰত গৈছিলোঁ যিহেতু ভিডিঅ' কৰি আনিছিলোঁ, ভাবিলোঁ এইটো ভিডিঅ'টো দি দিওঁ আপোনালোকৰ মাজলৈ। আৰু পথাৰত আহি কিনে কিন্তু বহুত বেছি ভাল লাগিছে দেই। আৰু মামা মামী নিজে মানে পথাৰত ধান ৰুইছে, মানে হাজিৰা নলগোৱাকৈ। আৰু তো সকলোৱে নিজেই কৰে বাৰু, কিন্তু মানে হাজিৰা নলগোৱাকৈ তেওঁলোকে দুজনেই কৰিছে। আৰু মই আহিলোঁ, আৰু সেইদিনা আহি কিনে মানে শিকি গৈছিলোঁ কেনেকুৱা কি কৰিব লাগে। তো আজি আহি কিনে অকণমান সহায় কৰি দিছোঁ, যিহেতু নিজৰে মামা মামী হয়, তো সেইকাৰণে আৰু আহিলোঁ। আৰু মোৰো বহুত বেছি ভাল লাগিছে পথাৰত আহি কিনে। আৰু আজি আমাৰ ধুনুক লৈ আনিছোঁ, মানে তাইও আহিছে আৰু তাইক থৈ আহিছোঁ বহাই কিনে। তো এইফালে আহি কিনে অকণমান বহি গ'লোঁ আৰু ওচৰৰ পৰিৱেশটো চালোঁ, গোটেই পানী হৈ আছে। যিহেতু সেইদিনা পানী নাছিলে, মাছ মাৰিছিলোঁ, বৰষুণ দিয়াৰ কাৰণে পানী হৈ গ'ল। আৰু এইফালে বহিলোঁ, অকণমান জিৰাই ল'লোঁ। বহুত বেছি ভাল লাগিছে, কিয় বতাহ মাৰি আছে জানেনে। আৰু এয়া চাওকচোন, একদম সেউজীয়া সেউজীয়া পৰিৱেশ। আৰু এয়া কিমান পানী হৈ গৈছে, সেইদিনা পানীয়ে নাছিলে। অকণমান বহি কিনে আকৌ ওলাই আহিলোঁ চাবৰ কাৰণে যে আজি আকৌ মাছ মাৰিব পাৰিম নে নোৱাৰিম। তো মামাই কৈ আছে আজি মাছ মাৰিব নোৱাৰোঁ, বহুত বেছি পানী হৈ গৈছে। তো মই ক'লোঁ আৰু অকণমান চাই আহি ইমানখিনি সময় মানে বহিলোঁ তাতে, যদি পানীটো কমি গৈছে তেতিয়াহ'লে মাছ মাৰিব পাৰিম চাগে। ইফালে আহিলোঁ, পানীয়ে কমা নাই জানেনে। এয়া চাওকচোন কিমান পানী হৈ আছে। তো মাছ মাৰিব নোৱাৰিম বুলি কোৱাৰ কাৰণে আৰু অলপ মনটো বেয়া লাগিছে। আৰু নিজেও চাই ল'লোঁ যে যিহেতু ইমান পানী আছে, কোনো মাছ মাৰিব পাৰিম। আৰু আজি মাছো নাই চাগে, গোটেই পানীতে মানে খেলি আছে। আৰু যিহেতু ইমানখিনি পানী হৈ গৈছে, এই আবেলি সময় চাওকচোন, পানীটো কিন্তু এতিয়া কমি গৈছেগৈ। তেতিয়া বহুতখিনি পানী আছিলে, এতিয়া কমি গ'ল। তো এইফালে ভণ্টি আহিলে, ভাত পানী লৈ আহিলে, আৰু আমিও ভাত পানী খালোঁ। আৰু পথাৰত যে ভাত খোৱাৰ মজাটোৱে বেলেগ জানেনে, বহুত ভাল লাগিছে, মোৰ বহুত ভাল লাগিছে, মানে কি ক'বলৈ ভাষা নাই। আৰু এই আমাৰ ধুনু, তাই বোলে যাবগৈ মাহীয়েকৰ লগত। আৰু যিহেতু ভণ্টি হয়, মানে মামাৰ ডাঙৰ ছোৱালী হয়, তাইৰ লগত মই পঠাই দিম। আৰু সেইফালে মই হাঁহি আছোঁ কিয় জানেনে, যিহেতু মই এতিয়া ধানৰ মামাহঁতৰ লগত অকণমান কাম কৰিলোঁগৈ, যি ভাগৰ লাগিছে জানেনে, আহি কিনে বহি গ'লোঁ গছৰ তলত। সেইটো কাৰণে মই হাঁহি আছোঁ যে ইমান কষ্ট মানুহ খেতি কৰিলে, মানে যে আমি ভাল লাগিছে কৈ থাকোঁ, কিন্তু তাৰ আঁৰত যে কিমান কষ্ট থাকে যোনে কৰে সিহে জানে। আৰু ইমান ধুনীয়া বতাহ মাৰিছে চাওকচোন। তাৰপিছত আকৌ ইফালে অকণমান কাম কৰি থাকোঁতে আকৌ ইমান ক'লাকৈ বৰষুণটো আহিছে চাওকচোন, পাহাৰবিলাক দেখাই নাপায়। মই সেইকাৰণে তাড়াতাড়ি ভাবিলোঁ ঘৰত যোৱাই ভাল আছে। আহিলোঁ তাড়াতাড়ি, মোবাইল চোবাইল বেগত ভৰালোঁ মামাহঁতৰ, মোৰটো দি কিনে অকণমান ভিডিঅ' কৰিলোঁ, যিহেতু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিব লাগিব মোৰ ভিডিঅ'। আৰু এইফালে বৰষুণটো আহি গ'ল, এতিয়া আৰু যাম। আৰু সিহঁতে তাড়াতাড়িকৈ যাব ওলালে, মই বস্তুখিনি বেগত ভৰালোঁ। তো এতিয়া যাব ওলাইছোঁ। আৰু মোৰ ভিডিঅ' চাই যদি ভাল লাগিলে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰি দিব। আজি